যুক্ত পুত্ৰ হ'ব নোৱাৰিলো দেউতা নহলেনো মোৰ কাৰণে তুমি লাজ দুখ পাব লাগেনে কিবা ভুল কৰিছো যদি মই কৰিছো দেউতা কি ভুল কৰিছ তই ককায়েৰে সংকল্প লৈছে বিয়া নপতাৰ তাকে তাক বুজাবলৈ ক'বলৈ আহি উল্টাই তোকহে বুজাবলগীয়া হৈছে একো কামত নাহিল তহঁতকতো আমি ভাল শিক্ষা দিয়ে ডাঙৰ দীঘল কৰিছিলো আৰু এতিয়া তহঁতে ওলোটাই আমাক ভাল শিক্ষা দিছ হাতিছে আৰু আমাক তুমি যদি বাদ দিলাহেঁতেন সকলোৱে তোমাৰ ওচৰত তোমাক বিচাৰি আহিলহেঁতেন কিন্তু তোমাক বাদ দিছে কাৰণে তুমি পইচা দিয়াৰ পাছতো উভতাই পঠিয়াইছে গতিকে কাৰোবাক বাদ দিছো বুলি মোৰ আগত দম্ভালি নামাৰিবা চাওঁ বেটা এতিয়া গাখীৰ খাব স্বাক্ষৰে দেই নাখাওঁ অলপ খাই দিয়া অলপমান খাবা খোৱা খোৱা বেটা অলপ খাই দিয়া নাখাওঁ গাখীৰ যদি নোখোৱা মই জুচ এপল একো নিদিওঁ এইটোও নিদিওঁ খাবানে নহলে গাড়ীও নিদিওঁ নাখাওঁ অলপ খাই দিয়া অলপমান খাই দিয়া নাখাওঁ ঠিক আছে গাখীৰটো খোৱাৰ পিছত মই জুচ দিম হ'ব গাখীৰটো খোৱাৰ পিছত জুচ দিম এতিয়া খাবা অলপমান গুড বয় জুচ লাগে এতিয়া খালা আপেল অলপ খাই থাকা মানুহৰ খংৰাগ উঠেই সৰু সুৰা কথাত কেতিয়াবা কাজিয়াও লাগিব পাৰে আৰু মৃন্ময়ৰ ওপৰত খং উঠিল বুলিয়ে তই স্বাক্ষৰ কেনেকে এৰি থৈ আহিব লাগেনে তাৰ প্ৰতি তোৰ মৰম নাই আৰু মৃন্ময়ে জানো তাৰ খোৱা বোৱাৰ যত্ন ল'ব পাৰিব আৰু কিহৰ কাৰণে তাই মৃন্ময়ৰ লগত লাগিব লাগে এই স্বাক্ষৰক লৈ সৰু সংসাৰ এখন ইমান সুন্দৰ সংসাৰ এখনত খেলি মেলি লাগিবলগীয়া কি কাৰণ থাকিব পাৰে চা মাজনী পুৰুষৰ লগত সমানে সমানে ফেৰ মৰাটো তিৰোতাৰ বাবে ভাল কথা নহয় আৰু মৃন্ময়ৰ লগত তাই কিহৰ ফেৰ মাৰে সি বৰ্তমান কিমান এটা ডাঙৰ পোষ্টত আছে তাই সেইটো অনুমানেই কৰিব পৰা নাই তাৰ মূৰত এটা সম্পূৰ্ণ জিলাৰ দায়িত্ব তোৰ মান অভিমান ভাঙি থাকিবলৈ তাৰ সময় নাই নহয় তথাপি সি ঘৰখনৰ কথা পাহৰি বিনা কাৰণত 1 মিনিটো সময় বাহিৰত নষ্ট নকৰে মদ ভাং নাখায় ক্লাবত বহি আড্ডা মাৰি নাথাকে সেয়েহে ল'ৰাটোৰ লগত তই কিয় কাজিয়া কৰিব লাগে কচোন তাৰ পিছতো যদি তহঁত দুটাৰ মাজত কিবা কথাত কাজিয়া লাগে তই সৰু হৈ অলপ চম্ভালিবিচোন গিৰিৰ ওচৰত সৰু হলে একো সন্মান হানি নহয় বৰঞ্চ সন্মান বাঢ়েহে এই কথা তাইৰ মূৰত সোমালেহে আচলতে ইয়াৰ বাবে দায়ী তুমি মই আকৌ কিয় দায়ী মই তাইক কাজিয়া কৰিবলৈ উচতা নাই নহয় সৰুৰে পৰা মৰম কৰি কৰি মূৰৰ ওপৰত তুলিছিলা নহয় এতিয়া মূৰৰ ওপৰত উঠোঁতে তলত যে এখন মাটিৰ পৃথিৱী আছে এই হলে পাহৰি গৈছে তই এতিয়া মা দেউতাৰৰ লগত নাই বা স্বাধীনভাৱে চলিবলৈ ছোৱালীও হৈ থকা নাই নিজৰ মতে সংসাৰ কৰিছ এখন সংসাৰৰ সমস্ত দায়িত্ব তোৰ ওপৰত সংসাৰখন আতুমটুকীয়াকৈ ৰাখিব খুজিলে তিৰোতাইহে ৰাখিব পাৰে পুৰুষে মাথো সংসাৰৰ দায়িত্বহে লয় কিন্তু তিৰোতাই সংসাৰখন সুন্দৰ কৰে গতিকে নিজৰ সংসাৰখন সুন্দৰকৈ ৰাখিবলৈ চেষ্টা কৰ চা মাজনী দেউতাৰৰ খং উঠিছে এয়া আচলতে খং বুলি নধৰিবি তোৰ প্ৰতি থকা অত্যন্ত মৰমহে তহঁতৰ মনত হোৱা অকণমান অশান্তিয়ে আমাক বৰ কষ্ট দিয়েও আমি সহ্য কৰিব নোৱাৰা হৈ যাওঁ কিয় মিছাকৈ কৈছা মা আমাৰ অশান্তিটো তোমাৰ বা দেউতাৰ মনত একো প্ৰভাৱ নেপেলায় তেনেকে কিয় কৈছ তহঁতৰ সুখ শান্তিৰ বাহিৰে আমাৰ আৰু আছে কি কচোন ল'ৰা ছোৱালীৰ সুখ শান্তিৰ বাহিৰে মাক দেউতাকৰ আৰু কি শান্তি থাকিব পাৰে তেনে কথা নকবি নাপায় মোৰ অশান্তিত যদি তোমালোকে সঁচাকৈ কষ্ট পালাহেঁতেন মা তেন্তে প্ৰথমতে মোৰ অশান্তিৰ কাৰণটো জানিব খুজিলাহেঁতেন জোৰ কৰি মোৰ ওপৰত শান্তি জাপি নিদিলাহেঁতেন
জোৰকৈ শান্তি জাপি দিলে অশান্তিৰ কাৰক হয়। আমি জোৰ কৰি তোক শান্তি জাপি দিয়া নাছিলো। তই শান্তি পাবি বুলি আমাৰ পৰা জোৰ কৰি আঁতৰি গৈছিলি। আৰু তই যদি তাতো শান্তি নাপাও আমি কি কৰিম কচোন? মোক তোমালোকে শান্তি দিব নালাগে। তোমালোকৰ পৰা মই আঁতৰি গৈছোতো, গতিকে মোক আৰু তোমালোকে কিয় চপাই ল'ব লাগে? এনেওতো মই তোমালোকৰ ঘৰত এটা অশান্তিৰ বোজাহে হৈ আছিলো। আঁতৰি যোৱাৰ পাছত মোৰ কাৰণে তোমালোকে আৰু কিয় চিন্তা কৰিবা? এবাৰ অশান্তি আঁতৰি গ'লে তাক পুনৰ চপাই লৈ নিম। তাৰমানে তই গুচি আহিছ নেকি? মই কেতিয়া কলো গুচি অহা বুলি? মই গুচি আহিলো বুলি তোমালোকেহে ভয় কৰিছা। তোমাক যদি কোনোবাই সোধে যে তুমি মেঘাক বিয়া কৰাইছিলা নে মেঘাই তোমাক বিয়া কৰাইছিল, তেতিয়া তুমি কি ক'বা কোৱাচোন? মই বিয়া কৰিছো। মই বিয়া নকৰালে তুমি মোৰ লগত কেতিয়াও বিয়াত বহিব নোৱাৰিলা হ'ব। মেঘা, ইয়াত কি কৰি আছা? ব'লা। তুমি নাযাওঁ বুলি ক'লে নহ'ব নহয়, তুমি যাবই লাগিব। তুমি যাব লাগিব বুলি দাবী কৰিলেই হ'বনে? দাবী কৰা নাই মেঘা, অনুৰোধ কৰিছো। ব'লা গাড়ীত উঠা। মই তোমাক অনুৰোধ কৰিছো বল, মোক যলৈ তলৈ নিনিবা প্লিজ। জলে তলে বুলি কিয় কৈছে? আৰু কিছু দূৰ গ'লে মিন্ময় ঘৰ পাম। অলৰেডি মিন্ময়ক মই ফোন কৰি কৈ দিছো যে আমি দুয়ো তাহাঁতৰ ঘৰলৈ গৈ আছো বুলি। মোক নুসুধাকৈ মই যাম বুলি কিয় ক'লা পল? মৃন্ময় ঘৰলৈ মই যাওঁ নে নাযাওঁ সেয়া সোধাটো তোমাৰ ডিউটি আছিল। হয়, মোৰ ডিউটি আছিল। মই তোমাক ক'বলৈ যাবলৈ কোৱাত তোমাৰ যদি ডিউটি নহয়, কোৱাচোন মেঘা, মই তোমাক ইয়ালৈ আনিছো নে তুমি মোৰ লগত ইয়ালৈ আহিছা? বৰ আচহুৱা প্ৰশ্ন কৰিলা পল। তোমাক যদি কোনোবাই সোধে যে তুমি মেঘাক বিয়া কৰাইছিলা নে মেঘাই তোমাক বিয়া কৰাইছিল, তেতিয়া তুমি কি ক'বা কোৱাচোন? মই বিয়া কৰিছো। মই বিয়া নকৰালে তুমি মোৰ লগত কেতিয়াও বিয়াত বহিব নোৱাৰিলা হয়। আৰু মই বিয়া নহ'লে তুমি মোক বিয়া কৰাব পাৰিলাহেঁতেন? এতিয়া যুক্তি তৰ্ক কৈ থাকিবানে যাবা? সেয়া যুক্তি তৰ্ক নহয় পল, সেয়া তোমাৰ মোৰ ওপৰত কৰা অন্যায়, অত্যাচাৰ। কি ক'লা? মই তোমাক মিন্ময় ঘৰলৈ লগ ধৰিলে তোমাৰ ওপৰত অন্যায় অত্যাচাৰ কৰা হ'ল? মেঘা, মিন্ময় অকল মোৰ বন্ধু নাছিল, মোতকৈ বেছি তোমাৰ বন্ধু আছিল। তাৰ বাবে তোমালোকে যে কিমান কৰিছিলা। মই তোমাক তোমাৰ শত্ৰুৰ ওচৰলৈ যাবলৈ কোৱা নাই, তোমাৰ বন্ধুৰ ওচৰলৈ যাবলৈ কৈছো। আৰু ঠাট্টা নকৰিবা পল, মোৰ সহ্যৰ এটা সীমা আছে। যি বন্ধুৱে মোৰ জীৱনৰ গতিপথ সলনি কৰি পেলাইছে, তোমাৰ অন্তৰৰ পৰা মোক চিৰ জীৱনৰ বাবে আঁতৰাই পেলাইছে, সি মোৰ বন্ধু কেতিয়াও হ'ব নোৱাৰে। মই তোমাক মোৰ মনৰ পৰা আঁতৰ কৰা নাই মেঘা। মিন্ময় তোমাৰ আৰু মোৰ কাৰণে কেতিয়াও শত্ৰু হ'ব নোৱাৰে। তোমাক যদি সি ভুল বুজি থকা বুলি ভাবি আছা, বা যদি তুমি ভুল বুজি আছা, মিন্ময়ক লগ পালে বা মুকলিকৈ কথা পাতিলে আমাৰ ভুল বুজাবুজি কিজানি আঁতৰ হয়েই। যাৰ বাবে আমাৰ সংসাৰত খেলি মেলি হোৱা বুলি ভাবি আছা, তাৰ পৰা আমি কিয় পলাই থাকিম মেঘা? তাৰ মুখামুখি হ'বলৈ তুমি কিয় ভয় কৰি আছা? তাৰ প্ৰতি তোমাৰ এতিয়াও দুৰ্বলতা কিহৰ? ব'লা। সেইকাৰণে নিজে এটা সমস্যাৰ সৃষ্টি কৰি আঁতৰি থাকিলে নহয়, আনৰ কথাটো গুৰুত্ব দিব লাগে। আৰে ক'ত কি হৈছে নোকোৱা কিয়? শিখা আহিছিল একেবাৰে ৰণচণ্ডী মূৰ্তি ধৰি। মৃন্ময়ৰ লগত কিবা লাগিছে নেকি?
বিক্ৰম তোৰ হৈছে কি আৰু তই ৰুমত সোমাই আছ যে ঘৰখনৰ প্ৰতি তোৰ কোনো গুৰুত্ব নাই নহয় মইতো তোমাক কৈছোৱে মা যে মই তোৰ বিয়াৰ কথা ক'বলৈ ইয়ালৈ অহা নাই তোৰ বিয়াৰ বাহিৰেও ঘৰখনলৈ এতিয়া আৰু সমস্যা আহিছে আৰু ক'ত কি সমস্যা হৈছে সেইকাৰণে নিজে এটা সমস্যাৰ সৃষ্টি কৰি আঁতৰি থাকিলে নহয় আনৰ কথাটো গুৰুত্ব দিব লাগে আৰে ক'ত কি হৈছে নোকোৱা কিয় শিখা আহিছিল একেবাৰে ৰণচণ্ডী মূৰ্তি ধৰি মৃন্ময়ৰ লগত কিবা লাগিছে নেকি মই আৰু দেউতাৰে ইমান বুজালো নাই তাই আকৌ সেই ৰুদ্ৰমূৰ্তি ধৰি গুচি গৈছে তাইৰ আকৌ মৃন্ময়ৰ লগত লাগিবলৈ কিডাল হ'ল সেইবোৰ কথা মোক সুধিব নালাগে তহঁত দুটাৰ মায়া বুজাৰ আমাৰ সাধ্য নাই তই তাইৰ ওচৰলৈ যাচোন কিজানি তই বুজালে শান্ত হয়ে মোৰ অসহ্য লাগিছে কি কাৰণে কাজিয়া লাগিছে কিবা কাৰণত মোৰ বিষয়লৈ লগা নাইতো নে মৃন্ময়ৰ পৰা মই বিয়া নপতাৰ কাৰণটো তাই গম পাই গৈছে সেইটো বিষয়ে যদি কাজিয়া লাগিছে নাই সেইটো বিষয়ে কাজিয়া লগা হলে প্ৰথমতে তাই আহি মোক চাৰ্চ কৰিলেহেঁতেন তেনেহলে কি কাৰণে কাজিয়া লাগিব পাৰে পাগল হৈছা নেকি তুমি যি ইচ্ছা তাকে কৰি গৈ আছা যে কি বুলি ভাবিছা এখন ঘৰ হৈ থকা নাই গোটেই কুবুদ্ধিবোৰে নিজৰ মগজটোতো বিকৃত কৰিছাই লগতে মোকো অশান্তি দি আছা সকলোৰে কাৰণে ময়েই দুখী কাৰণ পৃথিৱীত নোহোৱা নোপোজা কাম এটা কৰিবলৈ ওলাইছো যে প্ৰবল ইচ্ছা থকা কাৰণে পঢ়া শুনা কৰিব খুজিছো আৰু সেইকাৰণে মোৰ মনেই বিকৃত নাৰীয়ে পঢ়িব নাপায় নাৰীয়ে পঢ়া শুনা কৰিলে পুৰুষৰ মানসিকতাক অশান্তি দিয়া হয় তুমি জীৱনৰ শেষ দিনালৈকে পঢ়িবলৈ বিচাৰিলেও মোৰ কোনো আপত্তি নাই পঢ়া শুনা কৰা মানুহক মই কেৱল ভালেই নাপাওঁ শ্ৰদ্ধাও কৰোঁ পঢ়া শুনা কৰা মানুহ জ্ঞানী হ'ব লাগে কিন্তু পঢ়া শুনাৰ নামত ইমান অজ্ঞানী ৰূপ ধাৰণ কৰা প্ৰথম মই তোমাকে দেখিলো মই অজ্ঞানীয়েই হয় আৰু মোক অজ্ঞানী কৰাটো তোমাৰ জীৱনৰ প্ৰথম কাম পঢ়া শুনা কৰি যে মই তোমাৰ সমান হলে তুমি সহ্য কৰিবই নোৱাৰিবা তুমি পঢ়ি শুনি মোতকৈ বহুত আগুৱাই গলেও মোৰ একো আপত্তি নাই কোনো প্ৰব্লেমে নাই কিন্তু পঢ়াৰ বাবে তুমি যিটো সময় বা সিস্টেম চইচ কৰি লৈছা মোৰ সেইটোহে অশান্তি হৈছে কোনো মাতৃয়ে নিজৰ সন্তানক ধ্বংস কৰি পেলাই পঢ়িবলৈ আগবাঢ়ি নাযায় মানুহে হাঁহিব গতিকে মোৰ শেষ সিদ্ধান্ত সন্তান জন্ম নোহোৱালৈকে তুমি ইউনিভাৰ্চিটি যাব নোৱাৰা ঠিক আছে হ'ব সন্তান জন্ম হোৱাৰ পাছত তাক লালন পালন কৰিবলৈ তুমি আৰু এগৰাকীক বিয়া কৰাই ল'বা শিখা অসৎ ভালিৰ এটা সীমা থাকে Oh my God! পল আৰু তাৰ ৱাইফ আহিছে তুমি প্লিজ ধ্যান ৰাখিবা সিহঁতে যাতে আমাৰ কাজিয়াৰ কথা একো গম নাপায় প্লিজ শিখা পলদা মেঘা আহা আকৌ ঐ তোৰ শিখা ক'ত তাই আছে মানে স্বাক্ষৰক মোৰ ল'ৰাটো খুৱাবলৈ গৈ তাইও শুই গ'ল নেকি হেৰা ইমান সময় আমি টোপনি অহাৰে শব্দ শুনি আছিলো নপল জীৱনে মননে পুৱালে গধূলি সময় সময় বাগৰি যায় ৰৈ যায় মাথো আশাৰ সপোন নতুনৰ বুকুৰা
সপোন